আমি বৰ্তমান যাব ওলাইছোঁ বিশ্বৰ সকলোতকৈ ডাঙৰ শিৱলিংগ। বৰ্তমান আমি উপস্থিত হৈছোঁ। চাওক না ভিউটো কি মজা। আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। মই আছোঁ বৰ্তমান নগাঁৱত। আপোনালোকে যদি নগাঁৱৰ যদি পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাব, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, পাৰ্ট 1ৰ ভিডিঅ'টো চাই আহি পেলাই এইটো ভিডিঅ' চাব। পাৰ্ট 2 ভিডিঅ' চাই আছে আপোনালোকে। আমি বৰ্তমান যাব ওলাইছোঁ। ক'ত যাব ওলাইছোঁ মই সুধি লওঁ, আহক। মোৰ লগত আছে হিৰক। হিৰক, আমি ক'ত যাম বৰ্তমান? এতিয়া গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰমান হয়। ইয়াৰ পৰা দেখা পায় বলক মহামৃত্যুঞ্জয় মন্দিৰত আপোনালোকক দেখাই আছোঁ। আহি পালোঁ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ। বলকচোন ভিতৰত চাওঁ কি আছে। এই কি যে হ'ব, মানে দুৰ্ভাগ্যবশতঃ প্ৰৱেশ নিষেধ, মানে বন্ধ আছে মন্দিৰটো। এইটো মন্দিৰ চাই লওক, ভিতৰত দেখা পাইছে আপোনালোকে। এইটো মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰ, কিন্তু বন্ধ আছে। তথাপিও এটা বস্তু দেখাই দি আছোঁ আপোনালোকক। এইটো চাওক, এইটো হ'ল বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ। ইয়াতে আছে নগাঁৱত। নগাঁও যোনটো মহামৃত্যুঞ্জয় মন্দিৰ, তাৰ কাষতে নিচে ওচৰতে বনাই আছে, মানে কমপ্লিট হোৱা নাই এতিয়ালৈকে। বনোৱা কাম চলি আছে বৰ্তমান, বনাই আছে। আৰু মন্দিৰটো কিহৰ কাৰণে বন্ধ হৈ আছে মই কৈ আছোঁ। মানে মই শুনা মতে এই মন্দিৰটোৰ ওচৰে পাঁজৰে সকলোৰে তাৰমানে কৰোণা পজিটিভ, সেইকাৰণে মন্দিৰটোৰ দুৱাৰখন বন্ধ কৰা আছে। আমি মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহিলোঁ, আপোনালোকক দেখালোঁ। মানে মৃত্যুঞ্জয় মন্দিৰ বন্ধ আছে, তথাপিও বাহিৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। এতিয়া আমি যাই আছোঁ শিলঘাটৰ কামাখ্যা মন্দিৰলৈকে। চাই থাকক ভিডিঅ'টো। শিলঘাটৰ কামাখ্যা মন্দিৰ যাই আছোঁ। ইয়াৰ পৰা মোটামুটি 50 কিলোমিটাৰমান হয়, 55 কিলোমিটাৰমান হয়। যাই আছোঁ শিলঘাট কামাখ্যা মন্দিৰ। চাই থাকক। আমি আহি থাকোঁতে এখন গেট দেখা পালোঁ, শিলঘাট অশোকাষ্টমী মেলা কমিটি বুলি লিখা আছে। মানে ইয়াৰ পৰা নিচে ওচৰতে অলপমান যাব লাগে, জাষ্ট শিলঘাট কামাখ্যা মন্দিৰলৈকে। আমি মোটামুটি আহি পালোঁৱেই শিলঘাটৰ কামাখ্যা মন্দিৰ। তাৰ আগতে মই দেখাই দিছোঁ এটা ব্ৰহ্মপুত্ৰ পাৰৰ এইটো মজা চিনেৰি এটা দেখাই দিলোঁ। এই ৰাস্তাটোত দি অলপমান যাই পেলাই পাই কামাখ্যা মন্দিৰ। তাৰ আগতে চাই লওক ব্ৰহ্মপুত্ৰ পাৰটো। শিলঘাট বুলি কয় এইখিনি, পিকনিক স্পটো হয়। চাই লওক, মজা। বৰ্তমান আমি উপস্থিত হৈছোঁ কামাখ্যা দেৱালয়, য'ত শিলঘাটত যোনটো কামাখ্যা মন্দিৰ আছে তাতে উপস্থিত হৈছোঁ। চাওক ভিউটো চাওক না এবাৰ। ইফালে চাওক একদম চাহ বাগান আছে, এইটো চাওক। মই দেখাই দি আছোঁ, জুম কৰি দেখাই দি আছোঁ আপোনালোকক। তাৰ প্ৰথমে দেখালোঁ ইফালে ব্ৰহ্মপুত্ৰ আছে, আপোনালোকক দেখালোঁ মই ব্ৰহ্মপুত্ৰ। ইফালে ব্ৰহ্মপুত্ৰ আছে আৰু ইফালে চাওক চাহ বাগান আছে। ইফালে মই দেখাই দি আছোঁ, চাব। এইফালে চাওক, মই জুম কৰি দেখাই দি আছোঁ চাহ বাগান। চাওক না ভিউটো কি মজা। আমি আহি পেলাই মন্দিৰৰ ভিতৰত সোমালোঁ, মানে মেইন মন্দিৰটোৰ ভিতৰত সোমালোঁ, কামাখ্যা মন্দিৰটোৰ ভিতৰত।
এতিয়া আপোনালোকক এটা কথা কৈ আছোঁ মই মন্দিৰটোৰ বিষয়ে অলপমান কৈ আছোঁ মই মানে মন্দিৰটো তেজপুৰ বা নগাঁৱৰ পৰা মই যিহেতু নগাঁৱৰ পৰা আহিছোঁ তেনেহ'লে নগাঁৱৰ পৰা 50 কিলোমিটাৰ নিলগত মানে তেজপুৰৰ পৰা হ'লে 30 কিলোমিটাৰমান হয় আৰু নগাঁৱৰ পৰা আহিলে 50 কিলোমিটাৰমান নিলগত অৱস্থিত এই বিখ্যাত কামাখ্যা মন্দিৰটো শিলঘাটৰ হাতীমূৰা পাহাৰ বুলি কয় যোনটো হাতীমূৰা পাহাৰ বুলি কয় সেই পাহাৰতে অৱস্থিত এই শিলঘাটৰ কামাখ্যা মন্দিৰ আৰু মই শুনামতে এই কামাখ্যা মন্দিৰৰ যোনটো মূৰ্তি আছে দুৰ্গা মূৰ্তি সেই দুৰ্গা মূৰ্তিটো গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ পৰা নাৱেৰে আনিছিল আৰু ইয়াতে প্ৰতিষ্ঠা কৰিছিল তাৰপিছত এইটো এই মন্দিৰটো দ্বিতীয় কামাখ্যা মন্দিৰ হিচাপে স্থাপন কৰিছিল আৰু এই মন্দিৰটোৰ ওচৰত যে দেখাইছিলোঁ অলপ আগতে ব্ৰহ্মপুত্ৰ পাৰটো সেই ব্ৰহ্মপুত্ৰ পাৰতে সেই হয় মানে অশোকাষ্টমীৰ বহুত ডাঙৰ মেলা এটা হয় আমি এতিয়া মন্দিৰৰ ভিতৰৰ পৰা ওলালোঁ ভিতৰত প্ৰসাদ খালোঁ চ' ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম তুমি কিবা ক'বা এই নকয় বোলে আকৌ চ' ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম নেক্সট ভিডিঅ'ত আকৌ নতুন জেগা লৈ পেলাই আৰু লগ পাম নেক্সট ভিডিঅ'ত চ' টিল দেন গুড বাই